23 তাৰিখে তেখেতে ডিব্ৰুগড়লৈ বুলি যাত্ৰা কৰিছিল। 24 তাৰিখে গৈ তেখেতে ডিব্ৰুগড়ত উপস্থিত হৈছিল আৰু তাত তেখেতক আদৰিবলৈ ৰৈ আছিল মাজু জীয়েক আৰু জোঁৱায়েক আৰু তেখেতৰ সৰু ভাতৃ। ডিব্ৰুগড় গৈ পোৱাৰ দিনাৰ ৰাতিৰ পৰাই বৰষুণ দিছিল আৰু তেখেতসকল কেইবাদিনো বাহিৰলৈ ওলাব পৰা নাছিল। অৱশ্যে ঘৰতে বহি তেখেতসকলে বিভিন্ন পৰিকল্পনা কৰিছিল, সেই বিষয়ে তেখেতে ইয়াতে উল্লেখ কৰিছে। ডিব্ৰুগড়ত থকাৰ সময়ছোৱাত তেখেতৰ শৰীৰত পুনৰ জ্বৰে লম্ভিছিল। জীয়েক জোঁৱায়েকে হাঁহ মাৰি ভোজৰ আয়োজন কৰিছিল। বন্ধু বান্ধৱ মিতিৰ কুটুমেও তেখেতক সাগ্ৰহ নিমন্ত্ৰণ দিছিল, কিন্তু তেখেতে সেই নিমন্ত্ৰণ ৰক্ষা কৰিছিল যদিও খাব পৰা নাছিল। সেয়ে তেখেতে লিখিছে যে নিমন্ত্ৰণ ৰক্ষণহে হয়, ভক্ষণ নহয়। দুৰ্গা পূজাৰ কেইদিনমানৰ আগতে তেখেতে ডিব্ৰুগড় গৈ পাইছিলগৈ। পূজাৰ সময়ছোৱাত থিয়েটাৰ, গান বাজানা ইত্যাদি হৈছিল। ডিব্ৰুগড়ত তেখেতক শ্ৰীযুত প্ৰভাত চন্দ্ৰ দাস ডাক্তৰে চিকিৎসা আগবঢ়াইছিল, এই কথাও তেখেতে উল্লেখ কৰিছে। কৃতজ্ঞতাৰ আঁজলিৰ বাহিৰে ডাক্তৰ বন্ধুক দিবলৈ তেখেতৰ একো নাই বুলিও তেখেতে উল্লেখ কৰিছে। ডিব্ৰুগড়ত থকাৰ সময়ছোৱাত কেতবোৰ কথাই তেখেতক সন্তোষ দিছিল। ডিব্ৰুগড়ৰ অসমীয়া মহিলাসকলৰ সামাজিক, শৈক্ষিক, ৰাজনৈতিক দিশৰ যি অগ্ৰণী ভূমিকা তেখেতে ডিব্ৰুগড়ৰ সমাজ জীৱনত দেখিবলৈ পাইছিল, সেই কথাই তেখেতক সন্তোষ দিছিল। ডিব্ৰুগড় পোৱাৰ দ্বিতীয় কি তৃতীয় দিনা তেখেত জ্বৰত কেঁকাই শোৱাপাটিত পৰি থকাৰ সময়তে তেখেতক লগ কৰিবলৈ স্থানীয় বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকলৰ এটি দল আহি উপস্থিত হৈছিল বুলি তেখেতে উল্লেখ কৰিছে। প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম আছিল শ্ৰীযুতা গৌৰীপ্ৰভা চলিহা। তেখেতসকলৰ আমন্ত্ৰণক্ৰমে বেজবৰুৱাদেৱে সেই বিদ্যালয়ত গৈ উপস্থিত হৈছিল। সেই বিদ্যালয়খনত বাচক বনিয়া এটি ৰূপৰ বঁটাত কাকত এডোখৰীৰে তেখেতক অভিনন্দন জনাইছিল। ডিব্ৰুগড়ৰ সম্ভ্ৰান্ত মহিলাসকলৰ সভাতো মুগাৰ কাপোৰৰ ওপৰত অভিনন্দন পত্ৰ ছপাই তেখেতক যাচিছিল। এই দুয়োটি কথাই তেখেতক সন্তোষ দিছিল। দ্বিতীয়তে ডিব্ৰুগড়ৰ থিয়েটাৰ বা ৰংগশালৰ বিষয়টো তেখেতে উল্লেখ কৰিছে। ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত ৰংগশালটো সুদৰ্শন হৈ সেই ডিব্ৰুগড়ৰ সমৃদ্ধি বৃদ্ধি কৰিছে বুলি তেখেতে উল্লেখ কৰিছে। ৰংগশালৰ বিষয়টোত তেখেতে লিখিছে যে থিয়েটাৰৰ চিত্ৰপটবোৰ ডেকাসকলৰ দ্বাৰা অঁকা হৈছিল আৰু সেইসমূহ কলিকতাৰ নিপুণ চিত্ৰকৰৰ চিত্ৰতকৈ কোনো গুণে কম নাছিল। নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্ত ডেকাসকলৰ উন্নতি দেখি তেখেতৰ মনত হৰ্ষ জাগিছিল। পেইণ্টিং আৰু ফটোগ্ৰাফীত মুকনাথ বৰদলৈৰ কৃতিত্ব লেখত ল'বলগীয়া বুলি তেখেতে উল্লেখ কৰিছে। বৰদলৈৰ ষ্টুডিঅ'লৈ গৈ তেখেতে অনুভৱ কৰিছিল যে এয়া যদি কলিকতাত হ'লহেঁতেন তেন্তে তেখেতক চেৰ পেলোৱা লোকৰ সংখ্যা তেনেই তাকৰ হ'লহেঁতেন। অভিনয়ৰ ক্ষেত্ৰত ডাক্তৰ প্ৰভাত চন্দ্ৰ দাসকে আদি কৰি কেইবাজনৰ অভিনয় কলিকতাৰ থিয়েটাৰৰ বিখ্যাত অভিনেতাসকলতকৈ কোনো গুণে কম নহয় বুলি তেখেতে উল্লেখ কৰিছে। এইখিনিতে তেখেতে ডিব্ৰুগড়ীয়া ডেকা বন্ধুসকলক আহ্বান জনাইছে যাতে তেখেতসকলে মৌলিক নাটকৰ চৰ্চা অব্যাহত ৰাখে। বিদেশী নাটকৰ অনুবাদ হ'লেও সেয়া যাতে অসমীয়া ঠাঁচতহে হয়। ইয়াৰ উদাহৰণস্বৰূপে তেখেতে শ্বেক্সপিয়েৰৰ কমেডি অৱ এৰৰ্ছ নাটকখনৰ অনুবাদ সম্পৰ্কে উল্লেখ কৰিছে। কমেডি অৱ এৰৰ্ছ নাটকখন অসমীয়ালৈ অনুবাদ কৰিছিল ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই। নাম দিছিল ভ্ৰমৰংগ। ইয়াৰ উল্লেখ কৰি তেখেতে কৈছে যে এইখন সম্পূৰ্ণ নিভাঁজ অসমীয়া অনুবাদ। ছাত্ৰ ছাত্ৰীসকলক জনাই থওঁ, এই নাটকখন প্ৰকাশ পাইছিল 1988 চনত। তেখেতে এই নাটকখনৰ উল্লেখ কৰি কৈছে যে এই ধৰণে অসমীয়া ঠাঁচত বিদেশী নাটক অনুবাদ হ'ব লাগে আৰু মৌলিক নাটকৰ চৰ্চা বৃদ্ধি পাব লাগে। এয়াই আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ৰচিত মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক দীঘলীয়া অসম ভ্ৰমণ কাহিনীটোৰ প্ৰথম 3টা খণ্ড। এতিয়া আহোঁ এই পাঠৰ প্ৰশ্নোত্তৰ আলোচনালৈ।